নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰী আজি প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যায়। এতিয়া তোমালোকক মেট্ৰিক পৰীক্ষাত 100ৰ ভিতৰত 100 নম্বৰ পাবলৈ হ'লে কি কৰিব লাগে তাৰ বিষয়ে মই বিতংভাৱে তোমালোকক কওঁ। সেয়ে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যায়। 100ৰ ভিতৰত 100 পাবলৈ হ'লে আমি মেট্ৰিক পৰীক্ষাত যদি গণিতত 100ৰ ভিতৰত 100 পাব লগা হয় তেনেহ'লে প্ৰথম আমি এক্সাৰচাইজৰ মেথছবোৰ ভালদৰে প্ৰেক্টিছ কৰিব লাগিব। তাৰ উপৰিও আমি এক্সাম্পলৰ মেথছবোৰ চাব লাগিব, উপপাদ্য যি থাকে আমি সেইবোৰ চাব লাগিব। তাৰ উপৰি আমি কুৱেশ্যন অতি কমেও 5-6 বছৰৰ কুৱেশ্যন সলভ কৰিব লাগিব। সেয়েহে তোমালোকক আজি মই 2020 চনত অহা ত্ৰিকোণমিতি চেপ্টাৰটোত সেই কুৱেশ্যনবোৰ সলভ কৰি দিম। সেই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাম। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যায়। তোমালোকক আজি মই ক'ম যে কুৱেশ্যন পেপাৰ 2020 অহা 8 নম্বৰ চেপ্টাৰটোৰ প্ৰথম কুৱেশ্যনটো হৈছে 8 cosec square a minus 8 cot a ইকুৱেল what? মানে প্ৰশ্নবিলাক দিয়া আছে। 1 নম্বৰ অপশ্যন দিছে 0, 2 নম্বৰ দিছে আমাক 1, 3 নম্বৰ অপশ্যন 8, 4 নম্বৰ অপশ্যন কি দিছে 16 দিছে। আৰু এটা কুৱেশ্যনত আমাৰ আছে মাৰ্ক কি 1 মাৰ্ক। সেয়ে এইটো সলভ কৰিবলৈ হ'লে আমি প্ৰথম কৰি চাব লাগিব। এনসাৰ 8 cosec square a minus 8 cot square a equal 8 cosec square মানে আমি জানিব লাগিব কি যে 1 plus cot square a equal কি cosec square a। এইটো হৈছে এটা কি ফৰ্মুলা। ঠিক আছে, এই ফৰ্মুলাটা ইউজ কৰি আমি কি পাম cosec square মানে আমি কি লিখব 1 plus cot square। গতিকে ইয়াত এইটো cosec square আছে, cosec square জাত লিখিম 1 plus cot square a minus 8 cot square a equal 8 আৰু 1 ইনটু কৰিলে কি হ'ব আমাৰ 8 plus 8 আৰু cot square a ইনটু কৰিলে কি হ'ব 8 cot square a minus 8 cot square a। ঠিক আছে, ইয়াত plus 8 cot square a ইয়াত minus 8 cot square a এইটো কি হ'ব কেনসেল হৈ যাব, থাকিব কি 8। গতিকে শুদ্ধ আনসাৰটো কি হ'ব আমাৰ সি নম্বৰ আনসাৰটো আমাৰ কি শুদ্ধ। গতিকে সি নম্বৰটো আমাৰ কি শুদ্ধ, এইটো হ'ব আমাৰ কি শুদ্ধ আনসাৰ। 2 নম্বৰ কুৱেশ্যনটো হৈছে sec a equal 13/12 sin a আৰু cot a নিৰ্ণয় কৰা। এই কুৱেশ্যনটো আছিল আমাৰ কি নম্বৰ 2 নম্বৰ আছিল। ঠিক আছে, সেয়েহে এইটোৰ এনসাৰ এনেকৈ কৰিব লাগিব। সলিউশন আমি সমকোণী অৰ্থাৎ কি এই ত্ৰিকোণমিতি চেপ্টাৰটোত সমকোণী ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হয়। ইয়াত কি সমকোণী ত্ৰিভুজটা আগে ল'ব লাগিব। এইটো হৈছে a সাপোজ, এইটো হৈছে কি b আৰু এইটো কি c আৰু এইটো আমাৰ কি 90। ইয়াত ধৰা হল a b c এটা সমকোণী ত্ৰিভুজ য'ত কোণ b সমান কিমান 90 ডিগ্ৰী। এইখিনি ধৰি লম আমি। তাৰে পাছত দিয়া আছে sec a সমান 13/12। আগতে আমি জানিব লাগিব sec মানে কি। sec হৈছে কি cos a হৈছে উল্টাটো হৈছে আমাৰ কি sec a। গতিকে cos মানে আমি কি পাইছিলো, cos মানে হৈছিল আমাৰ ভূমি বাই কৰ্ণ আছিল, ভূমি বাই কৰ্ণ। গতিকে sec মানে হ'ব কি cosৰ উল্টা যেহেতু কি হ'ব কৰ্ণ বাই ভূমি। ঠিক আছে, এ কোণ সাপেক্ষে আমাৰ যেহেতু এই ইডাল হৈছে আমাৰ কি আমি যেন সমকোণী ত্ৰিভুজৰ চবত চাই ডাঙৰ চাইডডালকে কি বুলি কয় কৰ্ণ বুলি কয়। গতিকে ইয়াত চবত চাই ডাঙৰ বাহু হৈছে কি AC ডাল হৈছে আমাৰ কি কৰ্ণ। গতিকে আমাৰ যদি এ কোণ সাপেক্ষে কোৱা হয় তেনেহ'লে হ'ব এ কোণ সাপেক্ষে অৰ্থাৎ যিটো কোণ সাপেক্ষে কোৱা হয় আৰু সেই কোণটো যিটা বাহু টাচ কৰি থাকে এডালটো আমাৰ কি দীঘলডাল কৰ্ণই হ'ব আৰু যিটো টাচ কৰি থাকে এডাল হ'ব কি ভূমি। এটা কোণ হ'ব আমাৰ কি ধৰণে ভূমি আৰু নেক্সট এটা হ'ব তাৰমানে কি আমাৰ লম্ব। ঠিক আছে, সেয়েহে ইটা এ কোণ সাপেক্ষে আমাৰ ভূমি হ'ব AB আৰু কৰ্ণ হৈছে AC। গতিকে sec মানে আমি জানো কৰ্ণ বাই ভূমি অৰ্থাৎ কি হ'ব ইমপ্লাইজ
কৰ্ণ মানে হৈছে আমাৰ কি এ চি আৰু ভূমি মানে হৈছে আমাৰ কি এ বি সমান সমান 13/12 এতেকে ধৰণে আমি কি এতেকে এ চি সমান সমান কি 13 কে আৰু এ বি সমান সমান ধৰণে কি 12 কে বুলি আমি কি লৈছো ধৰা হয় আছে ধৰা ঠিক আছে আমি কে টো ধৰি লৈছো আৰু কে টো এটা কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব এতিয়া ত্ৰিভুজ এ বি চি পৰা পাও যে কি পাও আমি ত্রিভুজ ABC দুটা বাহু পাইছো আমি AC আৰু AB বাহু পাইছো আমাক লাগে কি BC বাহুডাল লাগে গতে BC বাহুডালৰ কাৰণে আমি যেহেতু সমকোণী ত্রিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ উপপাদ্য জানো হে পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি জানো পাইথাগোৰাছৰ কৰ্ণ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ বুলি জানো হে আমি কি লিখিব পাৰো ইয়াত AC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ implies AC square is AC value পাইছো আমি AC value আমি কিমান পাইছো 13k গতে 13k square equal AB এর value আমি পাইছো 12k whole square plus BC square to BC square আমি value পাওয়া না implies গতে 13 square মানে কিমান 13 গুণ 169k square equal আৰু এটা 12 গুণ 144k square plus BC square implies 169k square और इफाले तो प्लस है इफाले लिखिबो माइनस हो 144k square equal BC square implies इटुर পৰা इटु বিয়োগ কৰিলে আমাৰ কিমান হ'ব ইয়াৰ পৰা এ 9 পৰা 4 গলে 5 হ'ব 6 পৰা 4 গলে কি হ'ব 2 হ'ব আৰু 1 পৰা 1 গলে 0 অৰ্থাৎ কি হ'ব 25k square equal BC square তাৰ মানে কি হ'ব আমাৰ বলতাই লিখিলে হ'ব BC square equal 25k square এইখিনি হৈ গ'ল আৰু এই পাছত implies কি হ'ব BC equal ইফালে স্কয়াৰ আছে হিবা লাগলে কি হ'ব √25k square equal 25k square 25 এর স্কয়ার রুট হইছে আমার কিমান 5 আর k স্কয়ার হইছে কি k অর্থাৎ কি BC মানে হইছে 5k আমাক উলিয়াব দিছিল কি sin a আৰু আমাক উলিয়াব দিছিল cot a এর ভ্যালু উলিয়াব দিছিল ঠিক আছে গতে আমি কিমান কিমান পালো BC এর ভ্যালু আমি পাইছো BC এর ভ্যালু পাইছো আমি কিমান 5k BC এর ভ্যালু 5k পাইছিলো আমি আৰু আমি কি পাইছিলো AB কিমান পাইছিলো 12 পাইছিলো AB 12 পাইছিলো 12k আৰু BC কিমান পাইছিলো আমি 13k পাইছিলো ইখিনি বলে আমি হেলো পাইছিলো ঠিক আছে কিয়া আমাক কি উলিয়াব দিছে এতেকে আমাক উলিয়াব দিছিল কি sin a ইকুয়াল a কোণ সাপেক্ষে sin মানে আমি জানিব লাগে sin মানে হৈছে আমাৰ কি লম্ব বাই কৰ্ণ অৰ্থাৎ sin মানে হৈছে লম্ব বাই কৰ্ণ এই a কোণ সাপেক্ষে আমাৰ লম্ব হৈছে কি BC আৰু কৰ্ণ হৈছে কি আমাৰ AC গতে BC এর ভ্যালু আমি কিমান পাইছো 5k আৰু AC এর ভ্যালু হৈছে কিমান 13k গতে k ক্যান্সেল গ'ল আমাৰ কিমান হ'ল 5/13 আৰু এটা দিছিল আমাক কি cot a আৰু cot a এটা দিছিল cot a আমি cot মানে কি জানো cot মানে আমি tan মানে আছে আমাৰ লম্ব বাই ভূমি গতে ইয়াত কি হ'ব ভূমি বাই লম্ব হলি কি হ'ব ভূমি আমাৰ কিমান পাইছো ভূমি হৈছে আমাৰ 12k আৰু লম্ব হৈছে 5k গতে k ক্যান্সেল হ'ব অৰ্থাৎ এই কি 12/5 এইটো এখিনি কৰিলে তোমালোকে 2 নম্বৰ পাই যাবা থ্যাংক ইউ ওয়াচিং দিস ভিডিও